ব্ৰহ্মাণ্ড এই শব্দটো আচলতে ক'ৰ পৰা উৎপত্তি হৈছে? ভগৱান ব্ৰহ্মাৰ পৰাই নহয় জানো? সেইজনেই ব্ৰহ্মা যিজনে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল। কিন্তু কি হ'ল যে যিজন লোকে সমগ্ৰ সৃষ্টি ৰচনা কৰিছিল সেইজনৰে এই সৃষ্টিত পূজা কৰা নহয়? এনেকুৱা কি পাপ কৰিছিল ভগৱান ব্ৰহ্মাই যাৰ বাবে তেওঁক পৃথিৱীতেই পূজা কৰা নহয়? প্ৰতিজন ব্যক্তিৰ মনত হয়তো এবাৰ হ'লেও এই প্ৰশ্নটো নিশ্চয় উঠিছে। আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ দ্বাৰা আপোনাৰ সেই প্ৰশ্নৰ উত্তৰ আপুনি লাভ কৰিব বুলি আশা ৰাখিলোঁ। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক হিন্দু ধৰ্মৰ মতে তিনিজন মুখ্য দেৱতা বুলি মনা হয়, য'ত ব্ৰহ্মা এই সৃষ্টিৰ ৰচয়িতা, বিষ্ণু এই জগতৰ পালনকৰ্তা আৰু মহেশ্বৰ হ'ল সংহাৰ কৰোতা। ভগৱান বিষ্ণু আৰু ভগৱান শিৱৰ এই পৃথিৱীত গণিব নোৱাৰা মন্দিৰ আছে, কিন্তু এই দেশত ভগৱান ব্ৰহ্মাৰ কেৱল এটাহে মন্দিৰ আছে যি ৰাজস্থানৰ পুষ্কৰত অৱস্থিত। পুৰাণ অনুসৰি ভগৱান ব্ৰহ্মাৰ 4খন মুখ আছিল, যি চাৰিওদিশে দেখিছিল আৰু তেওঁক 4খন বেদৰ স্বজনকৰ্তা বুলিও কোৱা হয়। প্ৰতিখন বেদ তেওঁৰ এখন এখন মুখৰ পৰা ওলাইছিল। সৃষ্টিৰ ৰচয়িতা পৰম পিতা ব্ৰহ্মাৰ এই পৃথিৱীত কিয় পূজা কৰা নহয় জানো আহক। এবাৰ ভগৱান ব্ৰহ্মাই 3 লোকৰ কল্যাণৰ বাবে যজ্ঞ কৰাৰ কথা ভাবিলে। সেইবাবে যজ্ঞৰ স্থান বিচাৰিবৰ বাবে তেওঁ নিজৰ কমল অৰ্থাৎ পদুম ফুল পাহক পঠালে। সেই পদুম ফুল পাহ ৰাজস্থানৰ এটা ঠাইত ৰল আৰু এটা পুখুৰীৰ নিৰ্মাণ কৰিলে। ব্ৰহ্মাদেৱে যজ্ঞৰ বাবে সেই স্থানেই উপযুক্ত বুলি ভাবিলে আৰু সেই স্থানৰ নাম পুষ্কৰ ৰাখিলে আৰু যজ্ঞ আৰম্ভ কৰিব ধৰিলে। কিন্তু তেওঁৰ পত্নী সেই যজ্ঞত উপস্থিত হোৱাত পলম হ'ল আৰু শুভ মুহূৰ্ত পাৰ হৈ গৈ আছিলে। বেদৰ অনুসৰি যিকোনো যজ্ঞ তেতিয়াহে সফল হয় যেতিয়া তেওঁৰ পত্নী সেই যজ্ঞত উপস্থিত থাকে। তেতিয়া ব্ৰহ্মাদেৱে এগৰাকী স্থানীয় মহিলাৰ সৈতে বিবাহ সম্পন্ন কৰালে আৰু যজ্ঞত বহিলে আৰু সেই যজ্ঞ আৰম্ভ কৰিলে। যেতিয়া যজ্ঞ অন্ত হ'ল তেতিয়া তেওঁৰ পত্নী সাবিত্ৰী সেই যজ্ঞত উপস্থিত হ'ল। তেতিয়া তেওঁ নিজৰ ঠাইত এগৰাকী অন্য মহিলা বহি থকা দেখি খঙত তেওঁ ব্ৰহ্মাদেৱক শাপ দিলে আৰু ক'লে যে তেওঁৰ পূজা এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু ক'তো নহয়। এই কথা শুনি সকলোতে হাহাকাৰ লাগিল। সকলো দেৱতাই সাবিত্ৰী দেৱীক অনুৰোধ কৰিলে যে তেওঁ দিয়া শাপ পুনৰ ঘূৰাই লওক, কিন্তু তথাপিও তেওঁ নামানিলে। তেওঁ ক'লে যে সমগ্ৰ বিশ্বত তেওঁৰ পূজা নহয়, কিন্তু কেৱল পুষ্কৰতহে ব্ৰহ্মাদেৱৰ পূজা হ'ব পাৰিব। সেইবাবে ব্ৰহ্মাদেৱৰ পূজা সকলোতে কৰা নহয়। এইটোৱে হৈছে একমাত্ৰ কাৰণ যাৰ বাবে এই সৃষ্টিত ব্ৰহ্মাৰ পূজা কৰা নহয়, আৰু য'ত কৰা হয় সেই ঠাইখনেই হৈছে পুষ্কৰ। আশা কৰোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ল। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।